গুড মৰ্নিং। আজি হৈ গ'ল আমাৰ ডে 2 আহিলে। আজি আমি বালিপাৰাৰ পৰা যাম ডিৰাঙলৈ আৰু অলৰেডি আমাৰ চব পেকিং চেকিং কৰি হৈ গ'ল। কালি ৰাতি খোৱা অলপ দেৰি হ'ল, এডিটিং কৰোঁতে প্ৰায় 1টাই বাজি গ'ল আৰু ৰাতিপুৱা এতিয়া 5টা বজাতে উঠিলোঁ। চ' আমাৰ গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া আমি ডাইৰেক্ট ইয়াৰ পৰা ফাৰ্ষ্ট ষ্টপেজ চাওঁ, য'ত খাবলৈ পাওঁ তাতে ৰৈ খানাটো খাই লওঁ। বলক তেনেহ'লে আজিৰ যাত্ৰা আৰম্ভ কৰোঁ। তো ভালুকপুং সোমাই গ'লোঁ আমি। ভালুকপুং টাউন টাইপ টাউনে হয় চাগে। চ' ইয়াতে আমাৰ চেক পইণ্ট থাকিব, য'ত আমাৰ ILP বিলাক চেক কৰিব। এখন গেট, ইয়াতে ILP বিলাক চেক কৰিলে আমাৰ নাম, ফোন নাম্বাৰ, কেইজন আহিছোঁ, বাইক ডিটেইলবিলাক ল'লে। ত' এতিয়া আমি বোমডিলা সোমাই গ'লোঁ। এতিয়া কিবা এটা খাই লওঁ, ব্ৰেকফাষ্ট। চ' পূৰা অৰুণাচলৰ ভিতৰত সোমাই গ'লোঁ। এতিয়া ধুনীয়া ধুনীয়া ৰাস্তাবিলাক আপোনালোকে দেখিব। এইটো এটা ধুনীয়া মনেষ্ট্ৰী ওপৰত। এই পইণ্টটোৰ পৰা ৰাস্তাটো সেই আগৰ পুৰণা ৰাস্তা, এইটোত এতিয়া বনোৱা নাই ইয়ালৈকে। এইবিলাক দোকান, লোকেল ষ্টলছবিলাক আমাৰ মেঘালয়তো পায়। টাৱাং 263। এফালে গৈ আমি একদম ওপৰলৈকে যাম। এইটো গোটেইটো লেণ্ডশ্লাইডত গ'ল তাৰমানে, কাৰণে নতুন ৰাস্তাই বনি গ'ল ওপৰলৈ। ৰাইড কৰি আহিলোঁ আমি। এইবিলাক ভাল ৰাস্তা, বেয়া ৰাস্তা, মাজে মাজে ত' এনেকুৱা এটা বস্তু যেতিয়া ৰাস্তাত দেখিবলৈ পাই যাওঁ, আপোনাৰ এই ৰাইডটো মানে হাৰ্টক খোৱা নিচিনা লাগে। ত' ধুনীয়া, বহুত ধুনীয়া। এইফালে পানীবিলাক জমা হৈছে, এইটো গৈ তলত গৈ নদীখনত লগ লাগেগৈ তাৰমানে এইবিলাক। এবাৰ গৈ থাকোঁ আমি। আমাৰ এই ৰাইডটোত আমি দুটামান ছিগনেল আমি বনাই লৈছোঁ। যদি মই টিটকৈ দুবাৰ মাৰোঁ, তেতিয়া মানে কি মোৰ পিছৰকেইটাই যদি দুবাৰ দিয়ে, তাৰমানে মই গম পাম মোৰ পিছত আছে ৰেঞ্জত বুলি। আৰু যদি মই লাম্বাকৈ টিটকৈ দি থাকোঁ, তাৰমানে সেইটো হ'ব কি ৰ'বলৈ কৈছে মোক। ত' নেদেখাকৈ কিছুমান ছিগনেল আমি বনাই লওঁ, যাতে আমাৰ ৰাইডত কোনো ধৰণৰ অসুবিধা নহয়। এইটো এটা ৱাটাৰফল আছে। দুটা ৱাটাৰফল আছে ইয়াত। কিমান পালোহি আমি? বোমডিলা 56, ডিৰাং 98, টাৱাং 232। এখন ঘূৰি হৈ গ'ল গাড়ী। চ' বেছি দূৰ নাই, আমি লাহে লাহে গ'লেও ধুনীয়া টাইমত পাই যাম। আৰু সেইকাৰণে জেগাবিলাক আমি ভালকৈ চাই যাম এতিয়া। Wow, wow. এইটো টাৰ্নেল আহি ইয়াত ওলাবহি। চ' এইটো হৈ গ'লে বহুত সুবিধা হৈ যাব। পাহাৰৰ মাজেদি ৰাস্তা। ক'ত যোৱা? দৌৰি ৰাস্তাইদি যাব লাগিব তললৈ। চ' এটা
পইণ্টত ৰৈছোঁ আমি এইফালৰ পৰা আহিলোঁ সেই ৰাস্তাটো এনেকৈ আহিলোঁ ৰৈছোঁ এই ৰাস্তাটোৱেদি আকৌ তলেদি আমি আগত যাব লাগিব কি ধুনীয়া এইফালৰ পৰা নদীখন গৈ আহিছে ৰাস্তা কাম এতিয়াও চলি আছে আৰু এইটো ডাৰ্ক গ্ৰীণ পাহাৰটো এই পালোহি টেঙা ভেলী আৰু ইয়াতে পেট্ৰলটো ভৰাই ল'লোঁ 104 টকা 4.5 টকা একে আৰু অসমৰ নিচিনাই 1000 টকা তেল আৰু ভৰাই ল'লোঁ তাত ভৰাইছিলোঁ 1200 অলৰেডি 2200 টকা হ'ল মোৰ আৰু ইয়াৰ পৰা বোমডিলা 22 কিলোমিটাৰ ৰাস্তাটো বেয়া আৰু 7 কিলোমিটাৰমান যোৱাৰ পিছত ৰাস্তাটো ভাল হ'ব বুলি কৈছে বেক চাইডৰ ভিউ এটা দেখাই দিওঁ এইটো হৈ গ'ল পেট্ৰল পাম্পৰ বেক চাইডৰ ভিউ ভৰাই হৈ গ'ল আমি ইয়াৰ পৰা ওলাওঁ এতিয়া নেক্সট ক'ত ৰম দেখাম বাৰু আপোনালোকক সুন্দৰ পৰিৱেশ যাব লাগিব ওপৰলৈ লেফ্ট গ'লে ৰূপা যামগৈ চিধা ওপৰলৈ গ'লে টাৱাং নেক্সট ষ্টপেজ আমি য'তে হোটেল পাওঁ তাতে ৰম আৰু এবাৰ মনপা কিটচেন ধুনীয়া হোটেল খানা হৈ গ'ল খানাটো খাই লওঁ এতিয়া গাহৰি ভাত গাহৰি মেইন গাহৰি লাগিবই খাওঁ খাওঁ খাই হৈ গ'ল ইয়াৰ পৰা আমি এতিয়া যাওঁ ওচৰতে বোলে টেনজিঙৰ যিটো হোমষ্টে बाय बाय हम आएगा मिलने तुमसे ठीक है बाय बाय खाना तो बहुत टेस्टी आसले बेसि जिटी बस्तु दिया ना भात आसले राजमाहर दाली आलू पिटिका सालाद बेंगेना फ्राई तार पिছত आसले उरही भाजी और लगत लैছিলোঁ আমি গাহৰিটো बहुत टेस्टी बनाইছিলে सो रिकमेंड কৰিব পাৰিম মই এইটো ডিৰাং পোৱা প্ৰায় 10 কিলোমিটাৰমান আগত ৰাইট চাইডে মন হোটেল ধুনীয়া টাইম এটাতে পাই গৈছোঁ আমি খুব এটা বেছি লেট হোৱা নাই এতিয়া 2টা বাজিছে 2টা বজাত আমি যদি সোমাই দিওঁ তেতিয়া আকৌ সোনকালে ওলাই অলপ জেগাবিলাক চাব পাৰিম तो ये पाए गलो हमार होमस्टे गार्डन होमस्टे हमार होमस्टे आमी याते থাকিম আজি ৰাতি আমি হোমষ্টেটোৰ ভিতৰলৈ গৈছোঁ উডেন বা वाव मजा बस्तुবিলাক থৈ নাজাৰা দেখাম ভিউ ৰুমৰ পৰা ভিউ What a view!
এতিয়া আমি যাওঁ অলপ টাউনলৈ। টাউনৰ ওচৰত অলপ কিবা কিবি চাবলগীয়া জেগা আছে বোলে, ধুনীয়া চাইড আছে, সেইবিলাক চাই আহোঁগৈ। সেইবিলাক ফুল ফুলি আছে, আই লাভ ইউ ফুল বুলি কয়। অৰুণাচললৈ আহিলে এটা মনেষ্ট্ৰী চোৱা আশা এটা থাকে, আৰু তাতে মনেষ্ট্ৰীটো যদি এনেকুৱা ধুনীয়া হয় কাৰ ভাল নালাগিব। এইটো আছে ডিৰাং মাৰ্কেটৰ, মেইন মাৰ্কেটৰ পৰা আহিয়ে লেফ্ট চাইডে ওপৰত, দূৰৰ পৰাই দেখে, কাৰোবাক যদি সোধে তেতিয়াও কৈ দিব। অলপ ফিল্ডত বহি দিছোঁ, ধুনীয়া পৰিৱেশ দেই ইয়াত। মানুহবিলাক আহে আবেলি, পোৱালিকেইটা খেলিবলৈ আহিছে। চ' আজি আহি আমি পালোহি ডিৰাং, একা বেকা ৰাস্তাৰ মাজৰে। আজি ডিৰাঙত আমি আহিলোঁ। ডিৰাঙত থাকিম আজি কালডেন হোমষ্টে, আৰু কাইলৈ ৰাতিপুৱাই আমি ইয়াৰ পৰা টাৱাংলৈ বুলি ওলাই যাম। চ' আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ, আৰু থাকিব আমাৰ লগত বাকী কাইলৈ কি কৰোঁ, কেনেকৈ আমি টাৱাংলৈকে যাওঁ, গোটেইখিনি চাই থাকিব এই ভিডিঅ'টোতে।